কোচ ৰাজবংশী বুলি আচলতে প্ৰকৃত জাতি নাই। আচলটো হৈছে কোচ। আমাৰ অসমত দুটা জনগোষ্ঠী আটাইতকৈ সংকটত আছে, সেয়া হৈছে কোচ ৰাজবংশী আৰু গৰীয়া মৰীয়া দেশী এইসকল। গতিকে এই সময়ত আমি নিজক পৰিচয় দিব লাগিব। যেতিয়া ঘৰে ঘৰে চেঞ্চাছত আহিব, কোচ ৰাজবংশী লোকসকলে কি বুলি ক'ব, যে জাতি কি বুলি যদি সোধে, তেতিয়াহ'লে নিশ্চয় কোচ ৰাজবংশী বুলি আচলতে প্ৰকৃত জাতি নাই। আচলটো হৈছে কোচ। আমি জাতি কৰাৰ লগে লগে যিসকল কোচ ৰাজবংশী তেওঁলোকে প্ৰথম কোচ বুলি লিখিব লাগিব, তাৰপিছত ব্ৰেকেটত কোচ ৰাজবংশী। এইবিলাক প্ৰকৃত পৰিচয় দিব। সাধাৰণতে বড়োসকল বা ST সকলৰ এইটো অসুবিধা নহয়, যিসকলে জনজাতি এতিয়া পাই আছে, বড়ো হওক, কাৰ্বি হওক, মিচিং হওক, তেওঁলোকৰ সাধাৰণতে অসুবিধা নহয়। অসুবিধা হয় কাৰ, এই যে আমি কোচ ৰাজবংশী বুলি কওঁ, যে আমি ST আছিলোঁ আগত, মানে কোচ মানুহ আছিলোঁ, কোচৰ পৰা যে আমি ট্ৰেন্সফাৰ হ'লোঁ, যে আমাৰ অসুবিধা হৈছে। কিছুমানে কোচে হৈ থাকিল, কিছুমানে কিবা হৈ থাকিল, কিছুমানে মদাহী হৈ থাকিল, কিছুমানে জাৰুৱা হৈ থাকিল, কিন্তু আমি একেলগে কোচ ৰাজবংশীও হ'ব পৰা নাই, একেলগে কোচ হৈও থাকিব পৰা নাই। গতিকে আশা কৰোঁ আমাৰ জাতিটোৱে এই চেঞ্চাছত যি আৰম্ভ হৈছে প্ৰকৃত পৰিচয় দিব, আৰু দল সংগঠনসকলে ইয়াৰ ভূমিকা যাতে লয়। অকল আন্দোলনতেই এটা জাতি উদ্ধাৰ হ'ব নোৱাৰে। প্ৰকৃততে উদ্ধাৰ হ'ব লগা হ'লে চেঞ্চাছটো লাগিব, অৰ্থনৈতিক লাগিব, ভাষা লাগিব, সংস্কৃতি লাগিব। ধন্যবাদ। জয় মা কমতাপুৰ।